Hey guys, welcome to my channel Rian Labs. সকলোকে গুড মৰ্ণিং। মই জাষ্ট উঠিছোঁ মাত্ৰ, ফোন আহিছে। সেইদিনা যে গানটো আধৰুৱা হৈ আছিল তাৰ শ্বুটিঙত যাব লাগে। আমি তাৰ পিছদিনা আমি শ্বুটিঙত গৈছিলোঁ, কিন্তু বৰষুণৰ কাৰণে মই ভ্লগটো বনাব নোৱাৰিলোঁ আৰু শ্বুটিঙো নহ'ল। আজি যাওঁ শ্বুটিঙত, আজি যাই শ্বুটিংটো সম্পূৰ্ণ কৰোঁ। আপোনালোকক দেখাম আজিও কিছু তাৰ শ্বুটিং। বাকী উঠিছোঁ মাত্ৰ, মুখ হাত ধুই কিবা অলপ খাই যাত্ৰা কৰিম। আগৰ ভিডিঅ'টোত মোক প্ৰথম ভিডিঅ' বুলি আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। গতিকে আমি আজিৰ ভিডিঅ' আপোনালোকে চাব, শেষলৈ চাব। মোৰ চেনেলটো নতুন হয়, লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু সহায় কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ। ঠিক আছে, আমি এতিয়া যাওঁ। এতিয়া যাইছোঁ মই এটা ফ্ৰেণ্ডৰ ঘৰত। তাত কিবা এটা কাম আছে, কামটো কৰি লওঁ। তাৰপিছত আমি যাম। এই পালোঁ তাৰ ঘৰটো পালোঁ, কামটো কৰি লওঁ। তাত কামটো কৰিলোঁ। এতিয়া যাম মানে আমাৰ মামাহঁতৰ ঘৰত। মামাহঁতৰ ল'ৰাটোৱে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিল। এনে এটা খবৰ লৈ আহোঁ, গধূলি আহিম চাহ খাব। এতিয়া এনে এটা খবৰ লৈ আহোঁ আৰু। ঠিক আছে। तेरी नजदीकियों की खुशी बेहिसाब थी, हिस्से ने फासले এতিয়া যাম ফাৰ্ষ্ট লাইনৰ বিল দিব। লাইনৰ বিল আমাৰ জিমতে আজিকালি সুবিধাটো হৈছে, জনতা স্কুলৰ কাষত, তাতে লাইনৰ বিলটো দি লওঁ। তাৰপিছত আমি শ্বুটিঙলৈ যাম। तू फासला मिटा, तू ख्वाब सा मिला, क्यों ख्वाब तोड़ दूं। बेख्याली में भी तेरा ही ख्याल आए, क्यों जुदाई दे गया तू, ये सवाल आए। थोड़ा सा मैं खफा हो गया अपने आप से, थोड़ा सा तुझ पे भी बेवजह ही मलाल आए। আমি এতিয়া পালোঁ লাইনৰ বিল দিয়া অফিচটো। এইটো অফিচ। আমি ইয়াত লাইনৰ বিলটো দি লওঁ, তাৰপিছত ভিডিঅ' কৰি আছোঁ। এয়া আমি লাইনৰ বিল দিলোঁ, ৰিচিপ্ট ল'লোঁ। আমি এতিয়া যাম ডাইৰেক্ট শ্বুটিং। দেবী দুর্গা পার্বতী কোনো জনিয়া এইমাত্ৰ জাষ্ট আহি পালোঁ আমি লোকেশ্যন। দে কামটো ক'ত তই কিয় গুচি আহিলি? আজি দ্বিতীয় দিন শ্বুটিঙৰ, আজি 3 নম্বৰ। কিন্তু আমি নেক্সট দিনা তাৰমানে বৰষুণ দিলে, শ্বুটিং নহ'ল। সেইকাৰণে ব্লগটো নবনালোঁ। আজি তাৰমানে আমাৰ তৃতীয় দিন আৰু আজি গানটো শেষ হ'ব। আজি গোটেইখিনি কৰোঁ। এতিয়া 1টা বাজি। আজি কেমেৰা তই কৰিবি নেকি? আজি কেমেৰা সঞ্জীৱে কৰিব। হিৰো বহি আছে।
নোহোৱাৰ বয়স সেইটো মোৰ তথাপি কিয়নো কপে দুৰু দুৰু কাষ দেখি বুকু মোৰ ছোৱালীয়ে হাঁহিলে বৰষুণ নামে দুভৰিৰ খোজতেই কুমতিও মৰে মন তিতিব নোখোজো জানা মৰিবৰেও নাই যে মন মৰিলো 16 গোপীৰে লীলা পাতিবলে শ্ৰীকৃষ্ণ নহলো তোর গান আহি যাতে ছাই থাকা দেখোন তই কৰে শ্বুটিং প্ৰায় শেষে কৰিম আৰু এই বিৰত কাঁচা ই ডান্সত নৰে বেছি বাকী আজি আৰু শ্বুটিং শেষ কৰিম বেছি শ্বট নাই আৰু অলপমান শ্বট আছে লাষ্ট শ্বটটো ল'লে হ'ল আৰু বাকী এই তাতে এটা শ্বট দিয়ে মানে অকলে ল'ব দি আছোঁ এইটো শ্বট লৈ পাতিবলে শ্ৰীকৃষ্ণ নহলো হে দেৱী দুৰ্গা পাৰ্বতী কোনো জনী আকৌ সৰস্বতী মৰিলো নিগমে মৰিলো এতিয়া কি কৰো হাই মৰিলো যাকে পাতি পাতি আহে খেদা মাৰি ভয়ত দিয়ৰি যায় গীতি কৈ উঠিছে বাজি যৌৱনৰে উতলা বাহি মৰিলো 16 গোপীৰে আমাৰ লাষ্ট শ্বট আছে আৰু লাষ্ট শ্বট ভিডিঅ'টো আমাৰ শ্বুটিং শেষ হ'ব আজি কিবা কৰি সিহঁতে ড্ৰেছ চেঞ্জ কৰিব গৈছে আৰু ই ভিডিঅ' কৰা নাই আজি ভিডিঅ'টো সেইকাৰণে ছুটি হ'ব কাৰণ কিবা কবি নেকি লাষ্ট শ্বুটিং আজি কি ক'ম আৰু বেলেগ একো নাই যাতে আমি ভিডিঅ'টো যাতে সকলোৱে আদৰি লয় কাৰণ যিহেতু নতুনে আৰু সেই কৰিছে আদৰি লয় কি মোৰ ভিডিঅ'টো মানে আকৌ তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰি দিলে হ'ল নিজৰ বুলি কৰি দিলে হ'ল আৰু ঠিক আছে আমি আৰু লাষ্টতো মই দেখাই আছোঁ এটা খুব ভাল লগা শ্বট আপোনালোকে চাব ঠিক আছে কিবা কবি নেকি কওঁ কিবা মোৰ চেনেলটোৰ কথা কৈ কিবা অলপ বাকী বেলেগ ক'ব নেকি যাজা পৰি প্ৰিয়া মোৰ বুকুতে ৰোৱানা যাজা পৰি প্ৰিয়া মোৰ বুকুতে ৰোৱানা প্ৰতিপল প্ৰতিক্ষণ হৈ ৰম তোমাৰ ছায়া সপোনতো ৰম দি থকা তোৰম তোমাতে বিলীন হম জোনাকত ৰম এন্ধাৰত ৰম হিয়া ফালি দিম মৰম You are not alone You are not alone যাজা পৰি প্ৰিয়া মোৰ বুকুতে ৰোৱানা
प्रतिपल प्रतिक्षण হৈৰম তোমাৰ ছায়া প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ'ব তোমাৰ প্ৰতিটো পুৱা জীৱন জোৰা লগৰী হ'ম তোমাৰ প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ'ব তোমাৰ প্ৰতিটো পুৱা জীৱন জোৰা লগৰী হ'ম তোমাৰ জীৱনত ৰম মৰণত ৰম উজাৰি দিলো জীৱন তোমাৰে হ'ম কাষতে ৰম জনমে জনম You are not alone You are not alone যা যা পৰি প্ৰিয়া মোৰ বুকুতে ৰোৱানা প্ৰতিপল প্ৰতিক্ষণ হৈৰম তোমাৰ ছায়া জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দুৰে জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দুৰে জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে সপোনত ৰম দি থকা ৰম তোমাতে বিলীন হ'ম জোনাকত ৰম এন্ধাৰত ৰম বিয়া ফালি দিম মৰম You are আমাৰ not শ্বুটিং প্ৰায় শেষে এতিয়া আমি কিবা কভাৰ ফটো উঠি আছে খাম বুলি কাৰণে প্ৰতিপল প্ৰতিক্ষণ হৈৰম তোমাৰ ছায়া আমাৰ আজি শ্বুটিং শেষ ন মানে এইটো কোনে হালি আছে সঞ্জীৱা আমাৰ এই গোটেই টিমটো এজন নাই বাৰু প্ৰথম দিনা শ্বুটিং কৰোঁতে সীমান্ত সি গুৱাহাটীত কিবা কামত গৈছে আজিৰ পৰা আমাৰ শ্বুটিং শেষ প্ৰত্যেকে কিবা এটা কৰি দিয়ে আৰু বেলেগনো কি ক'ম আৰু যাতে এই ভিডিঅ'টো সকলোৱে আঁকোৱালি লয় কভাৰ সময় বহুত কষ্ট আছে ন 3 দিন লাগিছে আমাৰ সকলোৱে আঁকোৱালি লওক লগতে এনেকুৱা ভিডিঅ' যাতে সদায় পায় তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে যেতিয়া আমাৰ ভিডিঅ'টো আহিব তেতিয়া যাতে ভিডিঅ'টো লাইক কৰে বা প্ৰত্যেকটো ভিডিঅ' যাতে লাইক কৰে সেইখিনি কামনা আৰু 3 দিন শ্বুটিং কৰিলেও হয়তো পাৰফেক্ট নহ'ব পাৰে আমাৰ ভিডিঅ'টো কিন্তু মানে অলপমান নতুন এই দুটা সেইকাৰণে অলপমান মানে অলপ বেয়া হ'ব পাৰে আপোনালোকে যাতে আৰু উৎসাহ দিয়ে আৰু বেয়া কমেণ্ট যাতে নিদিয়ে আৰু তাই কামনা কৰিলোঁ বাকী হিৰোইন কিবা কওঁ কিবা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব চেনেলটো ছাবস্ক্ৰাইব নতুন ভিডিঅ' ৰঞ্জু মই কি ক'ম আৰু ভালে লাগিলে তিনিদিন মই আছোঁ লগতে আৰু জ্ঞানৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু আগুৱাই যাবলৈ হিমন্ত ক প্ৰথম ভিডিঅ' আমাৰ
হ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একো নাই মানে সি তাৰমানে মানে কেমেৰা সন্মুখত কি কথা কোৱাৰ অভ্যাস নাই তাৰ মানে আজি নতুন লাজো কৰি আছে একো নাই বাকী মিতা একো নকৰা 2 বা 3 দিন অপেক্ষা কৰক কিমান ভাল হয় কিমান বেয়া আপোনালোকে কমেণ্টত জনাব ঠিক আছে আজিলৈ বাই বাই বেকআপ